নগেন, কোৱাচোন কোৱা, তোমাৰ কি বেমাৰ হৈছে? ছাৰ, মোৰ নক'ব আৰু। মোৰ ৰাতি শুবলৈ মন নাযায়, টোপনি নাহে, ভাত খাবলৈ মন নাযায়, গা ধুবলৈ মন নাযায়, হাগিবলৈ মন নাযায়, মোৰ মুঠতে চাব মন নাযায় আৰু। এইটো আকৌ কি বেমাৰ শুনিলো হয়? তাকেইতো ময়ো মোৰ মুখতে প্ৰথমবাৰেই শুনিলোঁ। এতিয়াতো কলিজাও নাই, এতিয়া মোক কোনে বুজি পাব ছাৰ? কিটো কলিজা নাই? ঠিকেই শুনিছে ছাৰ, মোৰ কলিজাজনী মোক এৰি থৈ গ'ল। তাৰমানে তোৰ ফ্ৰেণ্ডজনীৰ নামহে কলিজা ন? হয় ছাৰ, তাই মোৰ মা, দেউতা, ফ্ৰেণ্ড সকলো আছিলে, কিন্তু আজি তাই মোক এৰি থৈ গ'ল ছাৰ। নাকান্দিবা ল'ৰা, চব ফালে হাৰিয়ালি আছে, চিন্তা নকৰিবা, এজনী যাব এজনী আহিব, নাকান্দিবা। হাৰিয়ালিয়েতো তাই খাই ভাল পাইছিল ছাৰ, সেউজীয়া বননিবোৰ তামাম খাই ভাল পাইছিল ছাৰ। কি সেউজীয়া বননি খাই ভাল পাইছিল? হয় ছাৰ, তাই বাৰীৰ পাছৰ শাক আৰু আগ চোতালৰ ফুল গছ পাতে শিৰে চুবাই খাইছিল। তই কাৰ কথা কৈ আছিলো তেতিয়াৰ পৰা? মোৰ কলিজা, মানে মোৰ ছাগলীজনীৰ কথা কৈ আছো ছাৰ। কি কৈছ? ছাগলী? তেতিয়াৰ পৰা মানে তই মোক ছাগলীৰ কথাহে কৈ আছিলি ন? হয় ছাৰ, তাই যোৱাৰ পৰাই মোৰ ভাত খাব মন নাযায় ছাৰ। ভাত খোৱা জেগাততো মোৰ গাখীৰ গিলাচৰ কথা মনত পৰে ছাৰ। টোপনি মৰাৰ আগত ছাৰ গাখীৰ এগিলাচ নাখালে মোৰতো টোপনিয়ে নোহোৱা হ'ল। আৰু দুয়োটা একেলগে গা ধুইছিলোঁ নহয় ছাৰ, তাই নোহোৱাৰ পৰাতো মোৰ গা ধুব মন নোযোৱা হ'ল। আৰু হাগিবলৈ যাওঁতে? নহয় ছাৰ, হাগিবলৈ লগত নিয়া নাছিলোঁ নহয়। ৰাতিপুৱাৰ পৰা ৰাতিলৈ গাখীৰে খাই থকা আছিলোঁ যে ছাৰ, সেইকাৰণে হাগা জেগাটো তাইলৈয়ে মনত পৰে ছাৰ। বৰ বেয়া গোন্ধাই, তামাম ছাগলী গোন্ধাই। হ'ব দে নগেন, তই এতিয়া যা। তোৰ কাহানী শুনি মোৰ বহুত সময় লওঁচোন। আৰু মাৰে কবি আৰু এটা ছাগলী আনি দিবলৈ, যা।